বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইছাম লাডু সিঙক অপহৰণ কৰাৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সাজু হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছু। আজি মঙলবাৰ দিনৰ ১:৩০ বজাত কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিলে সংগঠনটোৰ উপসভাপতি খৰমদাও ৱাৰীয়ে। তেওঁ বিশ্ববিদ্যালয়খনত দিন তাৰিখ নিৰ্দিষ্ট কৰি অনাকে ভিজিট নকৰা কাৰ্যটো ক্ষোভ প্ৰকাশ কৰি এয়া কাৰোবাৰ নিকৃষ্ট ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপিত কৰিছে। বিচাৰিছে অসমৰ অনাৰেবল চেঞ্চেলৰ আৰু গভৰ্ণৰৰ ওচৰত। তথাপিও আমাৰ আন্দোলনটো আমি নাক ভিজিটটো হ'ব বুলি আমি সেইটো স্তব্ধ ৰাখিছিলোঁ। তো যোৱা 16 তাৰিখ আৰু আজি 17 তাৰিখ আৰু অহাকালি 18 তাৰিখ, তো এই 3 দিনত যিহেতু নাক ভিজিট আছিলে বড়োলেণ্ড ইউনিভাৰ্চিটিত, তো সেইটো আমাৰ 18 তাৰিখ আছিলে যে সময়সীমা, আৰু আমাৰ নেক্সট 19 তাৰিখৰ পৰা আমি ধৰ্ণাৰ কাৰণে আমি সাজু হৈ আছিলোঁ। এতিয়া ইয়াত আৰু কিছু খেলিমেলি ওলাই পৰিলে যে নাক ভিজিটৰ টিমটো মানে অকস্মাত উইদাউট এনি নটিছ আৰু উইদাউট এনি ৰিজন তেওঁবিলাকে মানে বড়োলেণ্ড ইউনিভাৰ্চিটিত এইটো ডেটত অহা নাই। তো ইয়াৰ কাৰণে ইয়াত কিবা কনস্পিৰেচি লুকাই আছে নেকি, যে মানে বড়োলেণ্ড ইউনিভাৰ্চিটিক বদনাম কৰিবৰ কাৰণে কোনোবা ইয়াতে চাইলেণ্টলি মানে একিউজ হোৱাৰ স্বত্তেও মানে ইউনিভাৰ্চিটি অথৰিটিত বহি থাকে। প্ৰফেচাৰ লাইছাম লাডু সিঙৰ ওচৰত আমাৰ ছাছপিশ্যন আছে, আৰু বহুত ষ্টুডেণ্ট আৰু বিভিন্ন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ মহলত আৰু ষ্টুডেণ্ট ফেটাৰ্নিটিৰ মাজত আমাৰ এইটো সন্দেহ হৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিটো বদনাম কৰিবলৈ কাৰণে নাক ভিজিটটো মানে কোনোবা ইণ্টেনশ্যনেলি ইয়াত ৰল প্লে কৰি পেলাই পষ্টপন কৰাইছে বুলি আমি এতিয়া সন্দেহ কৰিছোঁ। কিয়নো অসমত যিকোনো আজি বিভিন্ন কলেজত নাক ভিজিট হৈ আছে, আমাৰ খাজলগাঁৱত UN ব্ৰহ্ম কলেজতো হৈছে, সিহঁতৰ ডেটটো পষ্টপন হোৱা নাই। ইয়াত আৰু কোনো অসমত যিকোনো জেগাত কোনো অসুবিধা নাই। আৰু আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আৰু ইয়াত যিহেতু একিউজ এজন প্ৰফেচাৰ, এজন ভাইচ চেঞ্চেলৰে ইয়াত মানে হেড হৈ আছে, তাৰ কাৰণে আমি সেইটো মানে ইউনিভাৰ্চিটি যি IQAC ডাইৰেক্টৰ, তেওঁৰ ওচৰতো মানে কোনো মানে ৰিজন নাক টিমৰ পৰা এটা ৰিজন দিয়া নাই। তো ইয়াৰ কাৰণে আমি সন্দেহ কৰিছোঁ যে তাতে কোনোবাই মানে কনস্পিৰেচি কৰিছে যাতে ইউনিভাৰ্চিটি বদনাম হয়। তাৰ কাৰণে আমি বিচাৰোঁ যে অনাগত দিনত যি নাক ভিজিট হ'ব সেইটো অতি সোনকালে হ'ব লাগে, আৰু নাকটো ইউনিভাৰ্চিটিৰ কাৰণে প্ৰয়োজন সেইটো আমি বিচাৰোঁ। আৰু আজি যিকোনো কাৰণত আমাৰ যি দাবী আছিলে যে প্ৰফেচাৰ লাইছাম লাডু সিঙক তাৰ পৰা আঁতৰাব লাগে, আৰু এই দাবীত আমি অটল আছোঁ। তো তাৰ কাৰণে এতিয়া যদি নাক ভিজিটটো পিছুৱাইছে, তেনেহ'লে নাক ভিজিটৰ আগতে প্ৰফেচাৰ লাইছাম লাডু সিঙক তাৰ পৰা আঁতৰাব লাগে, এইটো আমাৰ দাবী আছে। আৰু আমি গভৰ্ণৰৰ ওচৰত এই দাবীটো ৰাখিম, আৰু সেইটোৱে আমাৰ আল্টিমেটাম হ'ব। কিয়নো আজি বড়োলেণ্ড ইউনিভাৰ্চিটি বা IQAC ডাইৰেক্টৰৰ পৰা বা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কোনো ডেট আজিলৈকে মানে অনাগত দিনত কেতিয়া আহিব সেইটো ডেটটো ফিক্স হোৱা নাই। তো তাৰ কাৰণে আমাৰো সন্দেহ লাগিছে যে যাতে বড়োলেণ্ড ইউনিভাৰ্চিটিত সেইখিনি কোনোবাই এই কনস্পিৰেচিটো কৰি যাতে বড়োলেণ্ড ইউনিভাৰ্চিটি বদনাম হয়। তো আমাৰ সিদ্ধান্ত হৈছিলে যোৱা BTC চৰকাৰ আৰু আমাৰ লগত যি আলোচনা হৈছিলে যে উইথ দ্য কমিউনিকেশ্যন অফ গভৰ্ণৰ ছেক্ৰেটাৰিয়েট BTC চৰকাৰৰ ফালৰ পৰা আমাৰ মেমৰেণ্ডামটো প্ৰেৰণ কৰি লগতে BTCৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট এটা ৰাখিছিলে যে অনাৰেবল গভৰ্ণৰ অফিচত ছেক্ৰেটাৰিয়েট লগত গভৰ্ণৰ হাউচত আমাৰ BTC চৰকাৰ ইন প্ৰেজেঞ্চ অফ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত তেওঁৰ ষ্টাফ আৰু অফিচিয়েলছ আৰু এপছু অসমৰ আৰু কোনোবা অফিচিয়েল তাৰ লগত একেলগে আমাৰ গভৰ্ণৰৰ লগত এপইণ্টমেণ্ট আছে। তো তাৰ কাৰণে 20 তাৰিখটো আমাৰ টেণ্টেটিভ এটা কমিটমেণ্ট ডেট আছিলে, য'ত মানে আমি ৰাজভৱনত BTCৰ সৈতে আমি একেলগে লগ লাগি তাত আলোচনাত বহিম।